হেল্ল' বন্ধুসকল, কি খবৰ? আহিলো আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। এই ভিডিঅ'টোত আমি কথা পাতিম কি ধৰণে মেচ বা গেছ লাইট নহ'লে আপুনি চিগাৰেট খাব পাৰে। তো বেছি দেৰি নকৰি ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি জানে যিকোনো বস্তু এটা জ্বলাবলৈ হ'লে মেক্স বক্স বা গেছ লাইটৰ দৰকাৰ হয়, কিন্তু আমি আজি যিটো টপিকৰ ওপৰত কথা পাতিম আপুনি বিনা মেক্স বক্স বা গেছ লাইটৰ অবিহনে চিগাৰেট জ্বলাব পাৰিব। আপুনি দেখিছে এজন সৈনিকে চিগাৰেট খাবৰ বাবে মেক্স বক্স বিচাৰিছে, লগৰজনক, কিন্তু লগৰজনৰ দ্বাৰাতো মেক্স বক্স নাপায়। তেওঁৰ মনত এটা আইডিয়া আহিছে। তো কি মনত আইডিয়া আহিছে বলক চাওঁ। তেওঁৰ মনত যিটো আইডিয়া আহিছিল, তেওঁ জুই আনিবৰ কাৰণে ওপৰলৈ উঠি গৈছে আৰু তাৰ লগৰজনকো উঠাই লৈ থিয় কৰাই লৈছে। পাছত তেওঁ কি কৰে চাওক, এখন যুদ্ধৰ বাবে অনা টেংকাৰ তেওঁ বন্ধুজনক আগত ৰাখি দিয়ে আৰু তেওঁ গুলী জ্বলাই দিয়ে। আজিলৈ বাছ ইমানেই। যদি আপোনালোকে চাই ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।